নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল থলুৱা জুতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বন্ধাকবিৰ পকৰি। আহকচোন চাওঁ কেনেকৈ বনালোঁ। ইয়াৰ বাবে লাগিব আমাক বন্ধাকবি এফাল, পিঁয়াজ দুটা, জলকীয়া কেইটামান আৰু নৰসিংহৰ পাত, অকণ পানী লাগিব। আমি ভালদৰে বন্ধাকবিখিনি সৰু সৰুকৈ কাটি ল'ম। যিমানে সৰু হয় সিমানেই ভাল। মই এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। মোৰ এতিয়া কাটা হৈ গ'ল। এতিয়া মই পিঁয়াজ দুটা কাটি ল'ম সৰু সৰুকৈ। ইয়াত মই জলকীয়া কেইটাও কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া মই ইয়াত নৰসিংহৰ পাত কেইটাও দি দিম। ইয়াৰ বাবে লাগিব আমাক মছলা, নিমখ দিলোঁ, এয়া হালধি, এয়া মই জলকীয়াৰ গুড়ি দিছোঁ আৰু এয়া মই জিৰা জালুকৰ গুড়ি দিছোঁ। এতিয়া মই ইয়াত অকণ বেকিং চ'ডা দিম। এয়া বেচন একাপ লৈছোঁ আৰু ইয়াত 4 চামুচ মই চুজি লৈছোঁ। এতিয়া মই ভালদৰে সানি, এতিয়া মই সকলোবিলাক মিলাই ল'ম, ভালকৈ মিলাই ল'ম যাতে চব মছলা মিহলি হৈ যায়। তাৰপিছত এতিয়া মই অকণ পানী দিম, অকণকৈ পানী দিব। চাব যাতে বেছি পানী নহয়। ভালদৰে মিহলিকৈ লৈ ল'ব। যিমান ধুনীয়াকৈ সানিব সিমানেই কোমল হ'ব। এতিয়া মই কেৰাহী এখন লৈ লৈছোঁ। ইয়াতে এতিয়া তেল দিম। তেল 1 কাপ জোখৰ দিলেই হ'ব। এতিয়া এখন চামুচেৰে এটা এটাকৈ দি দিব। মই ইয়াত 6টামান দি দিছোঁ। বেছিকৈ দিলে আকৌ লৰাব দিগদাৰ হ'ব। এতিয়া এখন হেতাৰে লুটিয়াই দিব। জুইটো কমাই ল'ব। মচমচীয়া হোৱালৈকে ভাজি থাকিব। এতিয়া মোৰ মচমচীয়া হৈছে প্ৰায়, মোৰ হৈ গ'ল। আকৌ এবাৰ বহাই দিছোঁ। বাকীখিনি দি দিম আৰু এতিয়া মোৰ গোটেইখিনি হৈ গ'ল। চাওকচোন বাৰু কেনেকুৱা হৈছে। দেখাতো ভালেই লাগিছে।
এয়া মোৰ পকৰি ৰেডি হৈ গ'ল। ইয়াতে অকণমান পিঁয়াজ ওপৰত দিব পাৰে, দিলেও দিব পাৰে, নিদিলেও কথা নাই। এয়া চাওক মচমচীয়া। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।